আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি পোহৰৰ প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিম। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল প্ৰতিসৰণ কি, প্ৰতিসৰণৰ কাৰণ কি, প্ৰতিসৰণৰ সূত্ৰসমূহ আমি আলোচনা কৰিম। আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিসৰণৰ প্ৰভাৱ আৰু প্ৰতিসৰণাংকৰ বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰথমতে আমি চাম যে প্ৰতিসৰণ আচলতে কি। প্ৰতিসৰণ পোহৰৰ এটা ধৰ্ম হয়। আমি দেখা প্ৰায়বোৰ পৰিঘটনাৰ বহুকেইটাৰ মূল কাৰণ হ'ল পোহৰৰ প্ৰতিসৰণ। প্ৰতিসৰণৰ প্ৰভাৱতে বিভিন্ন পৰিঘটনাসমূহ আমি দেখিবলৈ পাওঁ। প্ৰথমতে আমি চাম পোহৰৰ প্ৰতিসৰণ কি। এইটো চোৱা যাওক যে স্বচ্ছ মাধ্যম, যিবিলাক মাধ্যমৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে সেইবিলাক কোৱা হয় স্বচ্ছ মাধ্যম। এই স্বচ্ছ মাধ্যম যেনেকৈ কাঁচ, পানী, বায়ু, এইবিলাক স্বচ্ছ মাধ্যম। যেতিয়া পোহৰ দুটা স্বচ্ছ মাধ্যমৰ মাজেৰে পাৰ হৈ যায় তেতিয়া দুই মাধ্যমৰ সীমা বা সংযোগস্থলত পোহৰৰ গতিৰ দিশত পৰিৱৰ্তন হয় আৰু সেই পৰিঘটনাটোকে কয় আমাৰ পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। অৰ্থাৎ চিত্ৰত চোৱা যাওক, চিত্ৰত যদি আমি চাওঁ কেনেকুৱা হ'ব। এইটো এটা মাধ্যম, এইটো আমাৰ বায়ু মাধ্যম ধৰা হ'ল, এইটো বায়ু মাধ্যম আৰু এইটো ধৰা আমাৰ কাঁচ মাধ্যম, কাঁচ। এতিয়া আমাৰ এনেকৈ পোহৰ আপতিত হ'বলৈ দিয়া হ'ল এ বি। এতিয়া আমাৰ কাঁচ দুই মাধ্যমৰ সীমা বা সংযোগস্থলিত, এই সীমাত কি হ'ব, পোহৰৰ বেকা হৈ গতি কৰিব, এনেকৈ বেকা হৈ যাব। আচলতে পোহৰটো এনেকৈ সিধা হৈ যাব লাগিছিলে, কিন্তু সিধা হৈ নাযায়, এটা বেকা হৈ যায়। এইটো কোৱা আপতিত ৰশ্মি, এইটো কোৱা হয় প্ৰতিসৰিত ৰশ্মি। এই আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি, এইটো বিচি। এতিয়া পোহৰ ৰশ্মি দেখা গ'ল কি এটা দুই মাধ্যমৰ সীমা বা সংযোগস্থল। পোহৰ ৰশ্মি যেতিয়া এটা মাধ্যমৰ পৰা আন এটা মাধ্যমৰ মাজেৰে যায় বা দুটা স্বচ্ছ মাধ্যমৰ মাজেৰে গতি কৰিলে দুই মাধ্যমৰ সীমা, এইটো যে আমাৰ পি কিউ সীমা, দুই মাধ্যমৰ সীমা বা সংযোগস্থলত পোহৰৰ গতিৰ দিশৰ পৰিৱৰ্তন হয়। অৰ্থাৎ আমাৰ এ ই হিচাপে নগৈ কেনেকৈ গ'ল, আমাৰ বি চি দিশত গুচি গ'ল। অৰ্থাৎ এই ঘটনাটোকে কোৱা হয় আমাৰ পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। এতিয়া প্ৰতিসৰণৰ কাৰণ কি, প্ৰতিসৰণৰ কিহৰ কাৰণে হয়, প্ৰতিসৰণৰ কাৰণ, প্ৰতিসৰণৰ কাৰণ আমি গম পাইছোঁ যে পোহৰৰ গতিবেগ বিভিন্ন মাধ্যমত বিভিন্ন হয়। কাঁচত বেলেগ হ'ব, বায়ুত বেলেগ হ'ব, পানীত বেলেগ হ'ব। আমাৰ বায়ুত পোহৰৰ গতিবেগক চিৰ দ্বাৰা বুজায় আৰু ইয়াৰ বায়ুত পোহৰৰ গতিবেগ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। ঠিক তেনেকৈ কাঁচত পোহৰৰ গতিবেগ কাঁচ ভি, কাঁচত পোহৰৰ গতিবেগত আমাৰ 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয় কাঁচত পোহৰৰ গতিবেগ। দেখা গ'ল কি তেনেহ'লে যে বিভিন্ন মাধ্যমত পোহৰৰ গতিবেগ বা দ্ৰুতি বেলেগ বেলেগ হয়। আমাৰ কিহৰ কাৰণে তেনেহ'লে পোহৰৰ প্ৰতিসৰণ ঘটে, আমি এইটো ক'ব পাৰোঁ ধুনীয়াকৈ যে পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তন, পোহৰৰ গতিবেগ বা দ্ৰুতিৰ পৰিৱৰ্তনেই হ'ল আমাৰ পোহৰৰ প্ৰতিসৰণৰ কাৰণ। অৰ্থাৎ ইয়াত এইটো বায়ু মাধ্যম, এইটো কাঁচ মাধ্যম, দুই মাধ্যমৰ সীমাত পোহৰৰ গতিবেগটো বেলেগ বেলেগ হৈছে। বায়ু মাধ্যমত পোহৰৰ দ্ৰুতি বেছি আৰু কাঁচত পোহৰৰ দ্ৰুতিটো কম হৈছে। ফলত দুই মাধ্যমৰ সীমাত পোহৰৰ গতিৰ দিশত পৰিৱৰ্তন হৈছে।
সেই ঘটনাটোকেই কোৱা হয় আমাৰ পোহৰৰ প্ৰতিফলন। এতিয়া আমি চাম আমাৰ আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে প্ৰতিফলন। আয়তাকাৰ কাঁচৰ মাজেৰে পোহৰৰ প্ৰতিফলনৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। আয়তাকাৰ কাঁচৰ মাজেৰে পোহৰৰ প্ৰতিফলন। তো চোৱা যাওক, আমি এটা চিত্ৰ আঁকিছো, আয়তাকাৰ চিত্ৰ। এইটো এটা আয়তাকাৰ চিত্ৰ আমি আঁকিলো। এইটো ইয়াত আমাৰ এইটো হল আমাৰ পাতল মাধ্যম, পাতল। এইটো আমাৰ ঘন, এটা আকৌ পাতল, বা এটা এ মাধ্যম, এটা বি মাধ্যম, এটা আকৌ এ মাধ্যম, পাতল। এতিয়া আমাৰ পোহৰ পেলাই দিয়া হ'ল বেকাকৈ, এ বি পোহৰ পেলাই দিয়া হ'ল, আৰু এটা চি বি আয়তাকাৰ। এতিয়া পোহৰ ৰশ্মি আমাৰ পি কিউ, এতিয়া ইয়াত আপতিত হ'ল, কাঁচৰ টুকুৰাত আপতিত হোৱা, ইয়াৰ মাজেৰে প্ৰতিফলিত, এনেকৈ প্ৰতিফলন কৰিম। এইটো আৰ বুলি আমি ধৰিছো। এতিয়া আকৌ আগৰ মাধ্যম, এ মাধ্যম বা পাতল মাধ্যম, এটা ঘন মাধ্যম, আকৌ পাতল মাধ্যমলৈ আহিলে সি আকৌ আগৰ দৰে সমান্তৰালভাৱে গতি কৰিব। এটা হ'ল নিৰ্গত ৰশ্মি বুলি কোৱা হয়, পি কিউ আৰ এছ, নিৰ্গত ৰশ্মি। ইয়াত এইটো আমি এনেকৈ অভিলম্ব আমি টানিব পাৰোঁ, এনেকৈ আমি টানিব পাৰোঁ। ঠিক ইয়াতো এনেকৈ আমি টানিব পাৰোঁ অভিলম্ব। এইটো হ'ব ইয়াত আপতন কোণ, আপতিত ৰশ্মিৰ অভিলম্বৰ মাজৰ কোণ, এইটো আপতন কোণ, এইটো আইৰ দ্বাৰা বুজোৱা হ'ব। এইটো প্ৰতিহৰণ কোণ, এইটো আৰৰ দ্বাৰা বুজোৱা হ'ব। ঠিক সেইদৰে এই ক্ষেত্ৰত এইটো প্ৰতিহৰণ কোণ হ'ব, এইটো আপতন কোণ, এইটো নিৰ্গত কোণ, নিৰ্গত ৰশ্মি। এইটো এই ক্ষেত্ৰত আমি কি দেখা পালো, ইয়াত দেখা পালো এইটোৱে যে পোহৰ ৰশ্মি যেতিয়া আমাৰ এইটো পাতল মাধ্যম, এইটো হ'ল ঘন মাধ্যম, পোহৰ ৰশ্মি যেতিয়া পাতল মাধ্যমৰ পৰা ঘন মাধ্যমৰ মাজেৰে গতি কৰিব, তেতিয়া দেখা গৈছে কি এই প্ৰতিফলিত ৰশ্মি অভিলম্বৰ কাষ চাপে। অৰ্থাৎ যেতিয়া কি হয়, আই গ্ৰেটাৰ দেন আৰ হয়, আৰু পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যদি পোহৰৰ ৰশ্মি গতি কৰে, তেনে ক্ষেত্ৰত আপতন কোণ প্ৰতিসৰণ কোণতকৈ ডাঙৰ হয়। তেনে ক্ষেত্ৰত কি হ'ব, এই প্ৰতিফলিত ৰশ্মি কিউ আৰ অভিলম্বৰ কাষ চাপিছে, হয়নে? ঠিক তেনেকৈ যদি নেক্সট এই ক্ষেত্ৰত আমি যদি চাওঁ, এতিয়া চি ডি সংযোগস্থলত যদি চাওঁ, ইয়াত ফিৰ আকৌ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ পোহৰৰ প্ৰতিফলন ঘটিছে। এই ক্ষেত্ৰত যদি চাওঁ, ইয়াত দেখা গ'ল কি এইটো এই ক্ষেত্ৰত এইটো আপতিত ৰশ্মি, এইটো প্ৰতিফলিত ৰশ্মি আমাৰ চিডিৰ কাৰণে। কিন্তু আমি গোটেইখিনিৰ কাৰণে যদি কওঁ, এইটো হ'ব আপতিত ৰশ্মি, এইটো হ'ব পি কিউ আপতিত ৰশ্মি, কিউ আৰ প্ৰতিফলিত ৰশ্মি, আৰু এইটো হ'ব নিৰ্গত ৰশ্মি বুলি কোৱা হয় আমাৰ এ বিৰ কাৰণে। এতিয়া আমাৰ চিডি সংযোগস্থলৰ ক্ষেত্ৰত আমাৰ এইটো আপতিত ৰশ্মি হ'ব, এইটো প্ৰতিফলিত ৰশ্মি হ'ব। অৰ্থাৎ ইয়াত কি হ'ল, আমাৰ চিডি সংযোগস্থলৰ ক্ষেত্ৰত কি হ'ল, তেনেহ'লে আমাৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যম, অৰ্থাৎ কাঁচৰ পৰা আকৌ বায়ুলৈ
পোহৰৰ প্ৰতিসৰণ ঘটিছে যেতিয়া পোহৰ ৰশ্মি ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ গতি কৰে তেনে ক্ষেত্ৰত কি হয় আমাৰ আপতন কোণটো আমাৰ প্ৰতিসৰণ কোণতকৈ ডাঙৰ হয় সৰু হয় আপতন কোণটো প্ৰতিসৰণতকৈ সৰু হয় তেনে ক্ষেত্ৰত আমাৰ পোহৰৰ প্ৰতিসৰণ হওঁতে এই প্ৰতিহৰিত ৰশ্মি অবিলম্বৰ পৰা আঁতৰি যায় অৰ্থাৎ আমি ইয়াত এই ক্ষেত্ৰত কি হ'ল তে আমি এইখিনিয়ে মনত ৰাখিম যে পোহৰ ৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰিলে আমাৰ আপতন কোণটো প্ৰতিসৰণতকৈ ডাঙৰ হয় আৰু তেনে ক্ষেত্ৰত প্ৰতিহৰিত ৰশ্মি অবিলম্বৰ কাষ চাপে আনহাতে যেতিয়া পোহৰ ৰশ্মি ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ যায় তেতিয়া আপতন কোণ প্ৰতিসৰণ কোণতকৈ সৰু হয় আৰু প্ৰতিহৰিত ৰশ্মি অবিলম্বৰ পৰা আঁতৰি যায় এইখিনি আমি মনত ৰাখিব লাগিব এতিয়া নেক্সট আয়তাকাৰ কাঁচৰ মাজেৰে যদি পোহৰৰ প্ৰতিসৰণ ঘটে তেনে ক্ষেত্ৰত আমাৰ দুটা কথা মন কৰিবলগীয়া আছে দুটা কথা কি ৰশ্মি এইটো আপতিত ৰশ্মি আৰু নিৰ্গমন ৰশ্মি এই দুটা সমান্তৰাল হৈ যায় এই কথাটো আৰু আপতন কোণ আৰু নিৰ্গমন কোণ এই দুটা সমান হৈ যায় তেনে ক্ষেত্ৰত অৰ্থাৎ আমাৰ বায়ুৰ পৰা কাঁচলৈ আহিল কাঁচৰ পৰা আকৌ পোহৰ ৰশ্মিটো ওলোৱাৰ পিছত আকৌ আগৰ মাধ্যমলৈ অহাৰ ফলত আগৰ ৰশ্মিৰ সমান্তৰাল হৈ যায় বায়ুৰ পৰা কাঁচত আহিছে কাঁচৰ পৰা আকৌ বায়ুত আহিছে সেইকাৰণে বায়ু মাধ্যমত যিমান হেলনীয়াকৈ আহিছে কাঁচ মাধ্যমৰ ওলোৱাৰ পিছত আকৌ এই বায়ু মাধ্যমত আগৰ হেলনীয়াকৈ সমান্তৰালকৈ গতি কৰিছে এইখিনিত এইটোৱে মন কৰিবলগীয়া আছে নেক্সট আমি চাব পাৰোঁ যে পোহৰৰ প্ৰতিসৰণৰ আমাৰ নিয়মখিনি আমি চাওঁ পোহৰৰ প্ৰতিসৰণৰ নিয়ম কি পোহৰৰ পৰীক্ষাৰ পৰা দেখা গৈছে যে পোহৰৰ প্ৰতিসৰণ ঘটোতে প্ৰতিসৰণে দুটা নিয়ম মানিছে এতিয়া আমি চাম প্ৰতিসৰণৰ নিয়ম কি দুটা নিয়ম মানি চলে পোহৰৰ প্ৰতিসৰণে সদায় দুটা নিয়ম মানি চলে কি দুটা নিয়ম ইয়াত আমি তাৰ কাৰণে আমি চিত্ৰ চোৱা যাওক এইটো আমাৰ দুই মাধ্যমৰ সীমা বুলি ধৰা হ'ল এইটো নিৰ্গত আপতিত ৰশ্মি এটা PQ নেক্সট আমি এইটো প্ৰতিহৰিত ৰশ্মি এইটো PQR বুলি ধৰা হ'ল এইটো হ'ল আমাৰ অভিলম্ব এইটো N ডেশ বুলি ধৰা হ'ল এইটো আপতন কোণ I এইটো প্ৰতিসৰণ কোণ R এটা আপতন বিন্দু এতিয়া নিয়ম পোহৰে প্ৰতিসৰণ ঘটোতে প্ৰতিসৰণে সদায় দুটা নিয়ম মানি চলে কি নিয়ম যে আপতিত ৰশ্মি PQ প্ৰতিহৰিত ৰশ্মি QR আৰু আপতন বিন্দুত অভিলম্ব M ডেশ সদায় একেখন সমতলতে থাকে অৰ্থাৎ আপতিত ৰশ্মি আপতন বিন্দুত অভিলম্ব আৰু প্ৰতিহৰিত ৰশ্মি সদায় একেখন সমতলতে এটা হ'ল নাম্বাৰ 1 বিধি নাম্বাৰ 1 হল কি আপতিত ৰশ্মি আপতন বিন্দুত কণা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি সদায় একে সমতলতে থাকে
চিত্ৰত যদি চাওঁ আপতিত ৰশ্মি পি কিউ আপতন বিন্দুত অভিলম্ব এন এন ডেছ আৰু প্ৰতিহৰিত ৰশ্মি কিউ আৰ একেখন সমতলতে থাকে। 2 নম্বৰ ৰশ্মি 2 নম্বৰ বিধি বা সূত্ৰ যে দুই মাধ্যম আৰু নিৰ্দিষ্ট ৰঙৰ বাবে আমাৰ আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত সদায় ধ্ৰুৱক। অর্থাৎ এইটো বাঢ়িলে এইটো বাঢ়ে, এইটো কমিলে এইটো কমে। আত্ৰিকোণমিতি অনুপাতৰ ওপৰত এইটো নিৰ্ভৰ কৰে। অৰ্থাৎ দুই মাধ্যম নিৰ্দিষ্ট ৰঙৰ বাবে ৰঙৰ ক্ষেত্ৰত আপতন কোণৰ সাইন আপতন কোণৰ সাইন আই আৰু সাইন আর আপতন কোণৰ সাইন আই আৰু প্ৰতিহৰণ কোণৰ সাইন আৰৰ অনুপাত ধ্ৰুৱক। অর্থাৎ সাইন আই বাই সাইন আর ইকুয়াল টু ধ্রুবক। এই ধ্রুবক আমার মিউর দ্বারা বোঝা হয়। মিউ আমার এই ধ্রুবককে প্রতিসরণাঙ্ক বুলি কোৱা হয় আর এই সূত্রটো স্লেনৰ সূত্র বুলি আমাৰ সূত্র বুলিও পরিচিত। এইটো তেনেহলে আমি আকৌ এবাৰ কৈ দিছোঁ প্ৰতিহৰণৰ নিয়ম দুটা। আপতিত ৰশ্মি প্ৰতিহৰিত ৰশ্মি আৰু অভিলম্ব একেখন সমতলত থাকে। আৰু 2 নম্বৰ দুই মাধ্যম আৰু নিৰ্দিষ্ট ৰঙৰ ক্ষেত্ৰত আপতন কোণৰ সাইন আৰু প্ৰতিহৰণ কোণৰ সাইনৰ অনুপাত ধ্ৰুৱক হয়। অৰ্থাৎ সাইন এ বাই সাইন এ ইকুৱেল টু ধ্ৰুৱক। ইয়াক মিৰ দ্বাৰা বুজা হয়। আৰু এই ধ্ৰুৱকক আমাৰ প্ৰতিহৰণাঙ্ক বুলি কোৱা হয়। আৰু এই সূত্ৰটো স্লেনৰ সূত্ৰ নামে পৰিচিত। নেক্সট আমি আগবাঢ়িছোঁ আমাৰ প্ৰতিহৰণৰ প্ৰভাৱ। প্ৰতিহৰণৰ ফলত কি কি ঘটে এইটো এতিয়া আমি চাইছোঁ। প্ৰতিহৰণৰ ফলত আমাৰ বিভিন্ন ঘটনা পৰিলক্ষিত হয়। তা কি কি ঘটনা পৰিলক্ষিত হয় তাই দুটামান আমি চোৱা যাওক। প্ৰতিহৰণৰ প্ৰভাৱ effect of reflection. ইয়াত নাম্বাৰ 1 আমি ক'ব পাৰোঁ যে পানীত আংশিকভাৱে ডুবি থকা কাঁচৰ মানি এডাল যে পাত্ৰ এটা ইয়াত এটা কাঁচৰ পাত্ৰ এটা লোৱা হ'ল। ইয়াত আংশিকভাৱে হেলনীয়াকৈ যদি ইয়াত পানী আছে, দুই মাধ্যমৰ সীমা ইয়াত বেকা হৈ যায়। ইয়াত এনেকে বেকা আমাৰ আংশিকভাৱে পানীত আংশিকভাৱে নিমজ্জিত কাঁচৰ মাৰি এডাল বেকা দেখি এইটো পোহৰৰ প্ৰতিহৰণৰ কাৰণে ঘটে। কিয় হয় যে মাৰিডালৰ তলৰ অংশৰ পৰা পোহৰৰ প্ৰতিহৰণ ঘটে আৰু এই প্ৰতিহৰিত ৰশ্মি ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ অৰ্থাৎ পানীৰ পৰা বায়ুলৈ হয়। ফলত প্ৰতিহৰিত ৰশ্মি অভিলম্বৰ পৰা আঁতৰি যায়, যাৰ ফলতে আমাৰ মাৰিডাল বেকা হেন দেখি। এইটো এটা। 2 নম্বৰ মুদ্ৰা এটাৰ কথা আমি যদি ভাবোঁ,
মুদ্ৰা এটা যদি থোৱা হয় এনেকে মুদ্ৰা এটা যদি থোৱা হয় তেনেহলে ই প্ৰকৃত অৱস্থানতকৈ অলপ ওপৰত যেন লাগিব এইটো পোহৰৰ প্ৰতিফলনৰ কাৰণে আমাৰ এইটো দেখা যায় ঠিক আমাৰ কাঁচৰ গিলাসত পানী ভৰ্তি কাঁচৰ গিলাস এটা গোল লেবু যদি থৈ দিয়া হয় গোল লেবুটো আমাৰ প্ৰকৃত আকাৰতকৈ অলপ ডাঙৰ হ'ব লাগে এইটো পোহৰৰ প্ৰতিফলনৰ কাৰণে ঠিক তেনেকৈ আমাৰ 4 নম্বৰ ক'ব পাৰোঁ যে আকাশত তৰা তিৰবিৰণি টুইংকলিং অফ ষ্টাৰ্ছ এইটো পোহৰৰ প্ৰতিফলনৰ কাৰণে হয় অৰ্থাৎ বায়ুমণ্ডলীয় প্ৰতিফলনৰ কাৰণে আমাৰ আকাশত তৰাৰ তিৰবিৰণি দেখিবলৈ পোৱা যায় এইটোৱে এই তিনিটা মনত ৰাখিলে হ'ল প্ৰতিফলনৰ প্ৰভাৱ আকৌ এবাৰ কৈ দিছোঁ যে পানীত আংশিকভাৱে নিমজ্জিত কাঁচৰ মাৰি এডাল বেকা দেখি এইটো প্ৰতিফলনৰ ফলতেই হয় আমাৰ পানীত ডুবি থকা মুদ্ৰা এটা প্ৰকৃত অৱস্থানতকৈ অলপ ওপৰত হেন দেখি এইটো আমাৰ পোহৰৰ প্ৰতিফলনৰ প্ৰভাৱৰ ফলতেই হয় নেক্সট আমাৰ কাঁচৰ গিলাসত আমাৰ গোল লেবু এটা থৈ দিলে আমাৰ প্ৰকৃত আকাৰতকৈ অলপ ডাঙৰ দেখা যায় এইটো পোহৰৰ প্ৰতিফলনৰ প্ৰভাৱতেই হয় আকাশত তৰাৰ তিৰবিৰণি এইটো পোহৰৰ প্ৰতিফলনৰ প্ৰভাৱতেই হয় তেতিয়া নেক্সট আমি আগবাঢ়িছোঁ প্ৰতিসৰণাংকৰ বিষয়ে প্ৰতিসৰণাংক ইংলিছত কোৱা হয় ৰিফ্ৰেক্টিভ ইনডেক্স প্ৰতিসৰণাংক তো প্ৰতিসৰণাংক আমি আগতে পালোঁ যে আমাৰ পোহৰৰ প্ৰতিসৰণৰ নিয়মতে দ্বিতীয় নিয়মতে কি পালোঁ আমি sin I by sin R ইকুয়াল টু ধ্রুব আর ইয়াক মিউ গ্রিক আখর মিউ দ্বারা বুঝা হয় আর ইয়াকে আমার প্ৰতিসৰণাংক বুলি ক'ব পাৰি এতিয়া প্ৰতিসৰণাংক আমাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে প্ৰতিসৰণাংক দুই মাধ্যমৰ প্ৰকৃতি আৰু ৰঙৰ ওপৰত নিৰ্ভৰ কৰে প্ৰতিসৰণাংক পোহৰৰ গতিবেগৰ ওপৰতো নিৰ্ভৰ কৰে সেইকাৰণে আমাৰ পোহৰৰ গতিবেগৰ সহায়ত বা পোহৰৰ দ্ৰুতিৰ সহায়ত প্ৰতিসৰণাংক সূত্ৰ আমি দিব পাৰি যে প্ৰতিসৰণাংক আমাৰ পোহৰৰ গতিবেগৰ ওপৰত নিৰ্ভৰ কৰে কেনেকে যে বায়ুত পোহৰৰ গতিবেগতকৈ আমাৰ শূন্য মাধ্যমত পোহৰৰ গতিবেগ অকণমান বেছি প্ৰায় একেই সেইকাৰণে বায়ুৰ প্ৰতিসৰণাংক 1 বুলি ধৰা হয় আকৌ বায়ুতকৈ আকৌ পানীত পোহৰৰ গতিবেগ কম গতিকে তাত প্ৰতিসৰণাংক কম তেনেকৈ আমাৰ পোহৰৰ গতিবেগৰ ভিত্তিত পোহৰৰ আমাৰ প্ৰতিসৰণাংকৰ সূত্ৰটো আমি দিব পাৰি কেনেদৰে চোৱা যাওক আমাৰ শূন্য পোহৰৰ দ্ৰুতি তা প্ৰতিসৰণাংকৰ দ্বিতীয় সূত্ৰ হ'ব আমাৰ প্ৰতিসৰণাংক মিউ মিউৰ দ্বাৰা বুজা হয় প্ৰতিসৰণাংক শূন্য পোহৰৰ দ্ৰুতি শূন্য পোহৰৰ দ্ৰুতি আৰু মাধ্যমত কোনো মাধ্যমত পোহৰৰ দ্ৰুতি শূন্য পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতি যিটো অনুপাত সেই অনুপাতকে আমাৰ প্ৰতিসৰণাংক বুলি কোৱা হয় এটা প্ৰতিসৰণাংক আমাৰ গ্ৰীক আখৰ মিউ দ্বাৰা বুজোৱা হয় এইটো মিউ চিহ্ন আৰু ইয়াত শূন্য পোহৰৰ দ্ৰুতিক সদায় চি দ্বাৰা বুজোৱা হয় আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিক ভি দ্বাৰা বুজোৱা হয় অৰ্থাৎ আমাৰ এইটো হ'ল আমাৰ প্ৰতিসৰণাংকৰ নিৰ্ণয় সূত্ৰ অৰ্থাৎ মিউ ইকুৱেল টু চি বাই ভি
ই এটা অনুপাত, ইয়াৰ কোনো একক নাথাকে। প্ৰতিহৰণ অংকৰ বিষয়ে আমাৰ এইখিনিয়ে। প্ৰতিহৰণ অংক কিহৰ ওপৰত নিৰ্ভৰ কৰে তেনেহ'লে আমাৰ প্ৰতিহৰণ অংক দুই মাধ্যমৰ প্ৰকৃতি আৰু ৰঙৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া ইয়াত কাছৰ প্ৰতিসৰণাংক 1.5 বুলিলে কি বুজায়, ইয়াৰ সহায়ত আমি ব্যাখ্যা দিব পাৰোঁ। এতিয়া তেনেহ'লে প্ৰতিসৰণাংকৰ সূত্ৰটো আকৌ এবাৰ কোৱা হৈছে। দুই ধৰণে প্ৰতিসৰণাংকৰ সূত্ৰটো দিব পাৰি, যে পোহৰৰ প্ৰতিসৰণৰ নিয়মতে পোহৰৰ ৰশ্মি যেতিয়া পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰে তেতিয়া আপতন কোণৰ ছাই নাই আৰু প্ৰতিসৰণ কোণৰ ছাই আৰু অনুপাত ধ্ৰুৱক হয়। এই ধ্ৰুৱকক প্ৰতিসৰণাংক বুলি কোৱা হয়। আৰু দ্বিতীয় ক্ষেত্ৰত আমাৰ পোহৰৰ গতিবেগৰ ওপৰত প্ৰতিসৰণাংক নিৰ্ভৰ কৰে। তেনে ক্ষেত্ৰত পোহৰৰ গতিবেগৰ ভিত্তিত যদি কোৱা হয় তেনেহ'লে প্ৰতিসৰণ কি শূন্য পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতকে কোৱা হয় প্ৰতিসৰণাংক। প্ৰতিসৰণাংক মিউৰ দ্বাৰা বুজোৱা হয়। মিউ ইকুৱেল টু আমাৰ c/v। শূন্য পোহৰৰ দ্ৰুতিক c দ্বাৰা বুজোৱা হয়, কোনো মাধ্যমত পোহৰৰ গতিক v দ্বাৰা বুজোৱা হয়। অৰ্থাৎ আমাৰ মিউ ইকুৱেল টু c/v হৈ গ'ল। ইয়াৰ সহায়তে আমি বিভিন্ন আমাৰ সমস্যা সমাধান কৰিব পৰা যায়, গাণিতিক সমস্যাসমূহ। ইয়াত আমি চাম এতিয়া কাছৰ প্ৰতিসৰণ 1.5 বুলিলে কি বুজা যায়, এইটো চোৱা যাওক এবাৰ। কাছৰ প্ৰতিসৰণাংক কাছৰ প্ৰতিসৰণাংক 1.5 ইয়াৰ অৰ্থ কি? আমি গম পালো যে মিউ ইকুৱেল টু c/v। ইয়াৰ এই ক্ষেত্ৰত আমাৰ কি কাছৰ প্ৰতিসৰণ 1.5 অৰ্থাৎ এইটো 1.5 মিউ ইকুৱেল টু 1.5 আৰু c/v এইটো v হ'ব। কাছৰ প্ৰতিসৰণাংক হৈছে। তেনেহ'লে ইয়াত আমি যদি বজ্ৰপূৰণ কৰোঁ তেনেহ'লে কি হ'ব, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে c ইকুৱেল টু 1.5 ইনটু vg। আমাৰ এইটোই আমাৰ ব্যাখ্যা দিব পাৰি যে কাছৰ প্ৰতিসৰণ 1.5 বুলিলে শূন্যত পোহৰৰ দ্ৰুতি আৰু কাছত পোহৰৰ দ্ৰুতিৰ অনুপাতৰ মান 1.5 এইটো ক'ব পাৰি। দ্বিতীয় ক্ষেত্ৰত ক'ব পাৰি কি যে কাছৰ প্ৰতিসৰণ 1.5 বুলিলে আমাৰ শূন্যত পোহৰৰ দ্ৰুতিৰ মান দ্ৰুতি ইকুৱেল টু কাছত পোহৰৰ দ্ৰুতিৰ 1.5 গুণ। দ্বিতীয়তে এইটো ক'ব পাৰি। আমাৰ এইটোই বেছি সহজ হ'ব যে কাছৰ প্ৰতিসৰণ 1.5 বুলিলে কি বুজা, তেনেহ'লে শূন্যত পোহৰৰ দ্ৰুতি আৰু কাছত পোহৰৰ দ্ৰুতিৰ অনুপাত মান 1.5 ওকে বুজোৱা হয়। এতিয়া আজিলৈ ইমানেই। আকৌ এবাৰ মই ৰিকেপ কৰাই দি আছোঁ সংক্ষেপতে যে পোহৰৰ প্ৰতিসৰণ কি, যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমৰ মাজেৰে গতি কৰিলে দুই মাধ্যমৰ সীমাত পোহৰৰ গতিপথৰ দিশৰ পৰিৱৰ্তন আৰু এই পৰিঘটনাটোকে কোৱা হয় আমাৰ পোহৰৰ প্ৰতিসৰণ। প্ৰতিসৰণৰ কাৰণ কি, পোহৰৰ দ্ৰুতিৰ পৰিৱৰ্তনেই হ'ল পোহৰৰ প্ৰতিসৰণৰ কাৰণ। এতিয়া প্ৰতিসৰণৰ পোহৰৰ দিশ, প্ৰতিসৰণত পোহৰৰ দিশৰ পৰিৱৰ্তন কেনেকৈ হয়, যে পোহৰ ৰশ্মি যেতিয়া আমাৰ ঘন মাধ্যমৰ পৰা পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ যায় তেনে প্ৰতিফলিত ৰশ্মি অবিলম্বৰ কাষ চাপে। আনহাতে আমাৰ পোহৰ ৰশ্মি যেতিয়া ঘন মাধ্যমৰ পৰা পাতল মাধ্যমলৈ যায় তেতিয়া প্ৰতিফলিত ৰশ্মি অবিলম্বৰ পৰা আঁতৰি যায়। এতিয়া নেক্সট প্ৰতিসৰণৰ আমাৰ প্ৰভাৱ কি কি। তৰা ত্ৰিকোণীৰ পোহৰৰ প্ৰতিসৰণৰ কাৰণে হয়। আমাৰ কোনো পুখুৰী তলিখন বা কোনো চৌবাচ্চাৰ তলিখন ওপৰলৈ উঠি অহা যেন দেখি। নেক্সট পানীত আংশিকভাৱে ডুবি থকা কাছৰ মাৰি এডাল বেকা দেখি প্ৰতিসৰণৰ কাৰণেই হয়। পানীত ডুবি থকা এটা মুদ্ৰা প্ৰকৃত অৱস্থানতকৈ অলপ ওপৰত যেন দেখা যায়, ইও প্ৰতিসৰণৰ প্ৰভাৱতেই এনে হয়। নেক্সট
আমাৰ প্ৰতিসৰণৰ নিয়ম দুটা হ'ল কি প্ৰথম নিয়ম আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুটো অভিলম্ব একেখন সমতলতে থাকে আৰু 2 নম্বৰ নিয়ম হ'ল যে দুই মাধ্যম আৰু নিৰ্দিষ্ট ৰঙৰ ক্ষেত্ৰত আপতন কোণৰ সাইন আই আৰু প্ৰতিসৰণ কোণৰ সাইন আৰ অনুপাত ধ্ৰুব অৰ্থাৎ সাইন আই বাই সাইন আৰ ইকুৱেল টু ধ্ৰুব আৰু ইয়াক প্ৰতিসৰণাংক বুলিও কোৱা হয় আৰু এই সূত্ৰটোক স্লেনাৰ সূত্ৰ নামে পৰিচিত নেক্সট আমাৰ প্ৰতিসৰণাংক কি প্ৰতিসৰণাংকৰ সূত্ৰ আমি দুই ধৰণে দিব পাৰোঁ আমাৰ পোহৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰিলে আপতন কোণৰ সাইন আই আৰু প্ৰতিসৰণ কোণৰ সাইন আৰৰ অনুপাত ধ্ৰুৱক হয় আৰু এই ধ্ৰুৱক প্ৰথম মাধ্যম সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্ৰতিসৰণাংক বোলে আকৌ পোহৰৰ গতিবেগৰ ভিত্তিত আমি ক'ব পাৰোঁ যে শূন্যত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতকে প্ৰতিসৰণাংক বুলি কোৱা হয় তা আজিলৈ ইমানতে সামৰিছোঁ আমাৰ নতুন ভিডিঅ'সমূহ অতি সোনকালে পাবলৈ হ'লে আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং টাটা বাই বাই